নমস্কাৰ বন্ধুসকল, আজি মই আকৌ আহিছো নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত আমি অসমীয়া সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ বিষয়ে শিকিম। তো বলক আৰম্ভ কৰো। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, ৰজনীকান্ত বৰদলৈ। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 2। কোনজনক আধুনিক অসমীয়া কবিতাৰ পিতৃ বুলি জনা যায়? হেম বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, নৱকান্ত বৰুৱা। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 3। কোনজন অসমীয়া লেখকে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই, লক্ষ্মীনাথ বেজবৰুৱা। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, মামণি ৰয়ছম গোস্বামী। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 4। ৰুক্মিণী হৰণ নাটকখন কোনে লিখিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, অতুল চন্দ্ৰ হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 5। কোনখন অসমীয়া উপন্যাস লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত? মৃত্যুঞ্জয়, সেউজী পাতৰ কাহিনী, বুঢ়ী আইৰ সাধু, পিয়লি ফুকন। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, মৃত্যুঞ্জয়। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 6। বুঢ়ী আইৰ সাধুৰ লেখক কোন? এ, লক্ষ্মীনাথ বেজবৰুৱা, বি, পদ্মনাথ গোহাঁই বৰুৱা, চি, হেমচন্দ্ৰ গোস্বামী, ডি, বেণুধৰ ৰাজখোৱা। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, লক্ষ্মীনাথ বেজবৰুৱা। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 7। কোনজন অসমীয়া কবিক বিৰিঞ্চি কবি বুলি জনা যায়? হেম বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, হীৰেন ভট্টাচাৰ্য। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 8। বৰফুকন ঐতিহাসিক উপন্যাসখন কোনে লিখিছিল? পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, ডিম্বেশ্বৰ নেওগ। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, পদ্মনাথ গোহাঁই বৰুৱা। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 9। কোনজন অসমীয়া লেখকক ৰসৰাজ বুলি জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, বেণুধৰ ৰাজখোৱা। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, লক্ষ্মীনাথ বেজবৰুৱা। তাৰ পিছত আছে কুৱেশ্চন নম্বৰ 10। জীৱনৰ বাটত অসমীয়া উপন্যাসখন কোনে লিখিছিল? ভৱেন্দ্ৰনাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, ভৱেন্দ্ৰনাথ শইকীয়া। আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, ধন্যবাদ।